নমস্কাৰ সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ টপিকৰ ওপৰত ক'বলৈ লৈছোঁ আৰু সেয়া হৈছে ফাষ্ট ফুড ইণ্ডাষ্ট্ৰীত ব্যাপক হাৰত ব্যৱহাৰ কৰা এটা ইনগ্ৰিডিয়েণ্ট আৰু সেয়া হৈছে MSG চমুকৈ বা মন'ছ'ডিয়াম গ্লুটামেট। আৰু ইয়াক বিভিন্ন ধৰণৰ নাম আছে ইয়াৰ, তাৰে ভিতৰত অন্য এটা হৈছে চাইনিজ চল্ট। ই হৈছে এক প্ৰকাৰৰ ফুড এনহেঞ্চাৰ যাক ফাষ্ট ফুড ইণ্ডাষ্ট্ৰী আৰু প্ৰচেছড ফুড ইণ্ডাষ্ট্ৰীত ব্যাপক হাৰত ব্যৱহাৰ কৰা হয়। সাম্প্ৰতিক সময়ত বিভিন্ন ধৰণৰ খাদ্য যেনে নুডলছ, চিপছ, ৰেডি টু ইট মিট, ফ্ৰাইড ৰাইচ, পোলাও, চিকেন চাওমিন বা যি নহওক এইবিলাক যি আছে ফাষ্টফুড আইটেম, এইবিলাকত ইয়াক ব্যৱহাৰ কৰা হয়। এই MSGয়ে ফাষ্টফুডক অধিক সোৱাদ লগা কৰি তোলে আৰু সেইকাৰণে আপুনি যদি কেতিয়াবা ঘৰত ফাষ্টফুড বনাবলৈ ট্ৰাই কৰিছে তেনেহ'লে নিশ্চয় ন'টিছ কৰিছে যে দোকানৰ দৰে ঘৰত বনোৱা ফাষ্টফুড ইমান ভাল নহয়, কাৰণ ইয়াৰ মূলতে হৈছে MSG, যিটো আপুনি ঘৰত ব্যৱহাৰ নকৰে বা ইয়াৰ বিষয়ে অৱগত নহয়। এই MSG বা চাইনিজ চল্টৰ এটা এক্সট্ৰা ডিমাণ্ড আৰু পপুলাৰিটি আছে, বিশেষকৈ ফাষ্ট ফুড ইণ্ডাষ্ট্ৰীত। কিন্তু তাৰ লগে লগে ইয়াৰ ভালেমান ছাইড ইফেক্ট আছে, যিবিলাকৰ বিষয়ে আমি সাধাৰণতে আলোচনা নকৰোঁ বা অৱগত নহওঁ। বিভিন্ন ধৰণৰ গৱেষণাত পোৱা তথ্য অনুসৰি আমি যদি অধিক পৰিমাণে এই MSG বা চাইনিজ চল্ট কনজিউম কৰোঁ তেনেহ'লে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ এলাৰ্জিক ৰিয়েকশ্যন বা ছাইড ইফেক্টে দেখা দিব পাৰে। তাৰে ভিতৰত অন্যতম কেইটামান হৈছে মূৰ বিষ, কঁপালৰ বিষ, বমি বমি অনুভৱ বা ভাগৰুৱা অনুভৱ আৰু ডিপ্ৰেশ্যনৰ নিচিনা কিছুমান বেমাৰে দেখা দিব পাৰে। বহুতো বৈজ্ঞানিক অধ্যয়নৰ ফলত দেখা গৈছে যে MSG যদি লং টাৰ্ম ইউজ কৰি থকা হয় তেনেহ'লে ইয়াৰ ফলত কিডনী, লিভাৰ আৰু পাচনতন্ত্ৰৰ ফেইলাৰ হ'ব পাৰে, নাৰ্ভ প্ৰব্লেম, মানসিক উদ্বেগ বৃদ্ধি, উচ্চ ৰক্তচাপ আৰু বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত যি সন্তান জন্ম দিব পৰা ক্ষমতা সেয়া হ্ৰাস পায়। সেইকাৰণে আজিৰ দিনত আপোনালোকে দেখিব আগৰ দিনৰ তুলনাত এনেকুৱা ধৰণৰ সমস্যাবিলাক খুব বেছিয়ে বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ অন্তৰালত বহুতো বেলেগ বেলেগ কাৰণ থাকিব পাৰে, কিন্তু যি MSG বা চাইনিজ চল্ট ইয়াৰ এটা মেইন কাৰণ। এতিয়া কথাটো হ'ল ই যদি আমাৰ স্বাস্থ্যৰ বাবে ইমানেই বেয়া তেনেহ'লে ইয়াক বেন কিয় নকৰে, নহয় জানো? একচুৱেলি বেন নকৰা নহয়, কিছু কিছু ঠাইত ইয়াক বেন কৰা হৈছে, কিন্তু এই ফাষ্টফুড ইণ্ডাষ্ট্ৰীটো ইমানেই ডাঙৰ যে ইয়াৰ লগত এটা খুব বেছি ডাঙৰ বিজনেছ এটা জড়িত হৈ আছে। সেইকাৰণে এই বিষয়টোত কোনেও বেছি মূৰ নুঘূৰাই। আৰু বাকী আপোনালোকতো জনা বুজা মানুহ, গতিকে কি কৰিব লাগে নিশ্চয় গম পাইছে। সোৱাদৰ বাবে নিজৰ শৰীৰটো নষ্ট নকৰিব, কাৰণ স্বাস্থ্য সম্পদ আৰু সেয়া সংৰক্ষণ কৰাটো আমাৰ মূল দায়িত্ব আৰু কৰ্তব্য হয় দিয়কচোন। বাকী ধন্যবাদ। আৰু আপোনালোকৰ যদি কোনোবা তেনেকুৱা ফাষ্টফুড খাই ভাল পোৱা ফ্ৰেণ্ড বা পৰিয়ালৰ কোনোবা আছে তেনেহ'লে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।